নমস্কাৰ ৰাইজ। আজি পহিলা বহাগ, জুবিনদা বিহীন এইটো প্ৰথম বহাগ। বহাগ মানে খেল ধেমালি, আনন্দ ফূৰ্তি। জীৱনৰ প্ৰতিটো দিন আমি নিজৰ কৰ্মৰ জীৱনত ব্যস্ত হৈ থাকোঁ, কিন্তু বহাগ আহিলেই এই ব্যস্ততাৰ মাজতো আমি বিচাৰি পাওঁ অলপ হাঁহি, অলপ ফূৰ্তি। আজি আমাৰ বহা উন্নত পৰা ৰাইজৰ সহযোগত আয়োজন কৰা হয় খেল ধেমালি অনুষ্ঠান এটি, আৰু এই অনুষ্ঠানখনৰ কিছুমান মধুৰ মুহূৰ্ত আপোনালোকৰ বাবে এই ভিডিঅ'ত লৈ আহিছোঁ। চাওকচোন কিমান আনন্দ, কিমান ধেমালিৰে ভৰি পৰিছে আজিৰ এই বিশেষ দিনটো। দৌড়া দৌড়া চকুৰ কাপোৰখন পৰিলক্ষিত হৈ থাকিব, যাতে চকুৰ কাপোৰখন ঢিলা হৈ নাযায়। যদি ঢিলা হৈ যায় তেতিয়াহ'লে খেলটো ৰোমাঞ্চকৰ হৈ থাকিব। বাকী আছে এতিয়া বহুত বাকী আছে। এয়া 2 মিনিট চলে, 2 মিনিট হ'ল। হাঁহ দৌৰি আছে, মানুহ দৌৰি আছে। হাঁহৰ সম্ভাৱনা, কেইডাল হাঁহৰ সম্ভাৱনা, কেইডাল হাঁহৰ সম্ভাৱনা। এই খেল অতি ৰোমাঞ্চকৰ হৈ উঠিছে। অতি ৰোমাঞ্চকৰ। এই আমাৰ বহান্নত চুবুৰীৰ এটা ক্ষুদ্ৰ প্ৰয়াস মাত্ৰ আপোনালোকক হাঁহিৰ ঘোঁৰাত দিবৰ কাৰণে এই খেল নিষ্পাত কৰিম। বাইদেউ 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 তামোল নাখে নেকি? আচ্ছা বিজেপি কিয় দিছিল? বিজেপি কিয় দিছিল? আমি চাউল পাইছো, অনুদা পাইছো, আৰু ঘৰ পাইছো, পাম আৰু পোৱা নাই। আপোনাৰ সমষ্টিৰ বিধায়কৰ নামটো? আপোনাৰ সমষ্টিৰ বিধায়কৰ নাম? আপুনি বিধায়ক পাইছেনে নাই?
কিমান টকাকে দিয়ে থাকিব মটন? কিমান পাইছে মটন? 1200 টকা। লাহে লাহে কৰি নাচি থাকা চনি ভাগৰি পৰিলে মাৰি দিলি চনি ঘোৰা ঘোৰা তাপুৰি ঘোৰা দি উৰা উৰা চখিরা উৰা দি ঘোৰা এইদৰে হাঁহি ধেমালি আৰু আনন্দ ফূৰ্তিৰ মাজেৰে শেষ হ'ল আমাৰ আজিৰ দিনটো। আৰু বহুতো খেল আছিলে, সেইবোৰৰ ভিডিঅ' আমাৰ কেপচাৰ কৰা নহ'লে। এই মধুৰ মুহূৰ্তবোৰ সদায় মনত থাকি যাব। আশা কৰোঁ আপোনালোকেও এই ভিডিঅ'টো উপভোগ কৰিছে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। আকৌ লগ পাম অহা বছৰলৈ। ধন্যবাদ। সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।